এই চেনেলটো তৰফৰ পৰা আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু লৈ আনিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অলপো স্কিপ নকৰাকৈ চাই থাকিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কৰোনা মহামাৰীৰ সময়ছোৱাত দেশত বেংকিং প্ৰৱঞ্চনাৰ গোচৰ একেৰাহে বাঢ়িবলৈ ধৰিছে। ইয়াৰ এটা ডাঙৰ কাৰণেই হৈছে ইণ্টাৰনেট আৰু হোৱাটছএপৰ ব্যৱহাৰ। দৰাচলতে কৰোনাৰ কাৰণে বৃহৎ সংখ্যক লোকে ঘৰৰ পৰা অফিচৰ কাম কৰি আছে। এনেকুৱা বাধ্যত পৰি ৰাইজে ইণ্টাৰনেট আৰু হোৱাটছএপৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে। ইয়াৰ সুযোগ বুজি চাইবাৰ অপৰাধীৰে প্ৰৱঞ্চনাৰ জাল মেলি দিছে। ইয়াৰ মাজতে হোৱাটছএপত এইকেইদিন এটা মেছেজ চাৰ্কুলেট হৈ আছে। কৰোনা মহামাৰীৰ সাহায্য পুঁজিৰ পৰা অনুমোদন পাবলৈ এটা লিংক দিয়া হৈছে। যদি আপোনাৰ ওচৰতো এনে লিংক আহিছে তেনেহ'লে সাৱধান হওক, কিয়নো এনে লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ সকলো তথ্য চাইবাৰ অপৰাধীৰ ওচৰলৈ যাব আৰু দুষ্ট চক্ৰই ইয়াৰ পৰা নিজৰ সুবিধা আদায় কৰিব। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে সকিয়নিমূলক বাৰ্তা। এই লিংক চাইবাৰ অপৰাধীয়ে একেলগে বহুতলৈ প্ৰেৰণ কৰে। ইয়াত চৰকাৰৰ তৰফৰ পৰা কৰোনা মহামাৰীৰ সাহায্য পুঁজি লাভ কৰাৰ কথা কোৱা হৈছে। দিয়া লিংকত সকলো তথ্য প্ৰদান কৰিবলৈ কোৱা হৈছে। যদিহে আপুনি এই প্ৰলোভনৰ জালত ভৰি থলে তেনেহ'লে আপুনি সৰ্বোচ্চ হেৰুৱাটো খাটাং। চৰকাৰৰ PIB ফেক্ট চেকৰ টুইটাৰ হেণ্ডেলত এই সন্দৰ্ভত তথ্য প্ৰদান কৰা হৈছে। এই টুইটাৰত কোৱা হৈছে যে এনেকুৱা যিকোনো তথ্য সম্পূৰ্ণৰূপে ফেক। চৰকাৰে COVID-19ক লৈ কোনো ফাণ্ড প্ৰদান কৰা নাই। ভুলতো যাতে এই লিংক কাৰোলৈ ফৰৱাৰ্ড নকৰে। তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, কিবা সুধিব লগা থাকিলে কমেণ্ট কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ সকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। লগতে দৈনিক এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।